সকল ফেসবুকৰ কোনো একটা পোষ্ট বা ইউটিউবৰ কোনো একটা পোষ্টত কোনো মুছলমান মানুহে যদি কমেণ্ট কৰে তেন্তে সেই কমেণ্টৰ ৰিপ্লাইত কোনো অসমীয়া মানুহে গালি গালাজ পাৰাটো কিমান দূৰ ভাল কথা হ'ব পাৰে আপোনালোকে কমেণ্ট কৰি জনাবচোন প্ৰথমতে। তো বন্ধুসকল, এনেকুৱা কিছুমান ফকতীয়া মানুহ আছে, এনেকুৱা কিছুমান জহৰা মানুহ আছে যিবিলাকে বেলেগৰ পোষ্টত কমেণ্ট কৰিলে মুছলমান মানুহে বা বেলেগ ধৰ্মৰ মানুহে সেই পোষ্টবিলাকক ৰিপ্লাই দিয়ে জহৰা বুলি, মাদাছৰ বুলি, বিদেশী বাংলাদেশী বুলি আৰু পাকিস্তানী বুলি। তো তেওঁলোকৰ প্ৰথমতে তেওঁলোকৰ নিজৰ পৰিচয়টো জানে নে নাই সেইটো সুধিব লাগে। তেওঁলোকে নিজৰ মনত ভাবিব লাগে যে মোৰ নিজৰ পৰিচয়টো কি। জহৰা বুলি বেলেগক কোৱাৰ আগতে নিজে ভাবিব লাগে তেওঁ জহৰা নে আচলতে সৎ সন্তান। বেলেগক জহৰা বুলি গালি দিয়াৰ আগত নিজে অলপ ভাবিব লাগে যে নিজে ক'লে কেনেকুৱা লাগিব পাৰে, নিজৰ মা দেউতাৰ ওপৰত কিমানখিনি দুখ লগা ভাৰী এটা আহিব পাৰে। তো বেলেগক কোৱাৰ আগত অন্তত নিজৰ কথা এবাৰ হ'লেও ভাবিব লাগে। বেলেগক জহৰা বুলি কোৱাটো, বেলেগক বাংলাদেশী বেলেগক কোৱাটো, নিজৰ পৰিচয় পত্ৰ আছেনে নাই সেইটোহে ডাঙৰ কথা। সেইটোহে ভাবিব লাগে। কিয় বেলেগক এনেকৈ কৈ কিনে বেলেগৰ মনটো ডিমোটিভেট কৰে, বেলেগৰ মনটো বেয়া কৰি দিয়ে কিয়? এইটোৱে তেওঁলোকৰ ধৰ্ম নেকি? শ্ৰীকৃষ্ণই, ৰাম, শ্ৰীৰামে এইবিলাকে কৰিবলৈ কৈ গৈছে নেকি? মুছলমানক মানুহ বুলি নাভাবে নেকি? বেলেগকো অলপ মানুহ বুলি ভাবিব লাগিব। এনেকৈ বেলেগৰ মাজত আপুনি নিজে মিলা প্ৰীতি থাকিব পৰা নাই সেইটো বেলেগ কথা, আপুনি এক্সাইট হৈ থাকক। কিন্তু যিবিলাকে মিলা প্ৰীতি হৈ আছে সেইবিলাকৰ মাজত আপোনালোকে কণ্ডল লগাই নিদিব। ৰাজনীতি নেতাবোৰে যি কৰি আছে কৰি থাকক। ৰাজনীতি নেতাবোৰেতো মানে মিলা প্ৰীতি আজিকালি খোজাই নাই। কিছুমান এনেকুৱা ৰাজনীতি নেতা আছে যিবিলাকে সদায় বাংলাদেশী মুছলমান, বাংলাদেশী হিন্দু বুলি কৈ থাকে। সেইবিলাকৰ কথা বাদ দিয়ক। সেইবিলাকৰ প্ৰথমতে আপোনালোকে চলিলে আপোনালোকে নিজে এদিন ধ্বংস হৈ যাব। কথাৰ কথা এইটো ৱাৰ্ড ব্যৱহাৰ কৰিব লাগে নেকি? জহৰা বুলি কোনো এটা মানুহে যদি ইউটিউব বা ফেচবুকৰ কোনো পোষ্টত যদি কমেণ্ট কৰে তেন্তে সেই কমেণ্টৰ উত্তৰত কি জহৰা বুলি গালি দিব লাগে? বাংলাদেশী পাকিস্তানী বুলি ক'ব লাগিব নেকি? আরে ভাই, আমিও ইন্ডিয়ান হওঁ, আমারও অধিকার আছে ইন্ডিয়ান পোস্টত কমেন্ট করা বা কোনো ভাল একটা মন্তব্য দিয়া। ভাল বেয়া অলপ বিচাৰ কৰিব লাগিব। নিজকে ইমান ডাঙৰ বুলি নাভাবিব। ধ্বংস হৈ যাব, ধ্বংস হ'বই এদিন। দুনিয়াখন যিমান সহজ বুলি ভাবে আপোনালোকে সিমান সহজ নহয়। আপোনাৰ কিবা এটা ভাল লগা নাই আপুনি এৰি যাওক ন। কিমান আল্টু ফাল্টু পোষ্ট কৰি কমেণ্ট কৰিব লাগে? আপুনি মিলা প্ৰীতি থাকিব নাই, আপুনি সেই ঠাইৰ পৰা বেলেগ ঠাইত থাকক। সব বস্তুৰ এটা লিমিট থাকে। লিমিট ক্ৰছ হৈ গ'লে মানে আৰু সহ্য নহয়। কোনোবাই কিবা এটা কমেণ্ট কৰিলে বোলে তাত বোলে ইমান গালি গালাজ কিয়? এই বাংলাদেশী পাকিস্তানী যিটো ৰাজনীতিৰ নেতাবোৰে চৰকাৰ আছে, চৰকাৰে বুজিব। চৰকাৰী কৰ্তৃপক্ষ আছে, বিষয় আছে, চৰকাৰী বিষয়ে বুজিব। আমাৰ মাত মাতিবলগীয়া একো নাই নহয়। আমি সাধাৰণে মাত মাতি কি কৰিম? আৰু নিজৰ মাজত যি মিলা প্ৰীতি আছে সেইটোহে ভংগ হৈ আছে। আমাৰ ধ্বংস হৈ আছে, দিনে দিনে ধ্বংস হৈ যাবলৈ ধৰিছে। কাৰো লগত কাৰো মিলা প্ৰীতি নাই, বুজাবুজি কথা নাই। তো অলপ মাইণ্ড ছেটটো অলপ বেলেগ ধৰণৰ হৈ যাব। নহ'লে এদিন ৰোগত আপুনি পৰিব লাগিব যিবিলাকে এনেকুৱা কমেণ্ট কৰে বা এনেকুৱা ৰিপ্লাই দিয়ে। কাৰোবাক জহৰা বুলি কোৱাটো কিমান ডাঙৰ এটা কথা আপুনি নিজে বুজি নাপায় যদি বেলেগক কয় কিয়? মূৰ্খহঁত, মূৰ্খামি কৰি আপোনালোকে কি পায়? এনেকুৱা মূৰ্খামি কৰাৰ কোনো দৰকাৰেই নাই। LP স্কুলত গৈছে কেইদিনমান, ABCD লিখা শিকিছে আৰু মানে যাতা কমেণ্ট দিবলৈ আৰম্ভ কৰিছে। এনেকুৱা মূৰ্খামি ইউটিউব ফেচবুকত নকৰিব, কিয়নো ইয়াত কেৱল আপোনালোকে নাই নহয়, বহুত ডাঙৰ মানুহ আছে। ইমান অভদ্ৰামি য'তে কৰি নাথাকিব। বহুত ডাঙৰ ইফেক্ট হয় ছ'চিয়েল মিডিয়াবোৰত এইবিলাকৰ কাৰণে। অলপ ভদ্ৰতা শিকক অন্তত। সকলো জাতিক সন্মান কৰিবলৈ শিকক। সকলো মানুহকে সমচকুৰে চাবলৈ শিকক। নিজকে ইমান ডাঙৰ বুলি নাভাবিব, এদিন ধপকে তলত পৰি যাব চাব। তো বন্ধুসকল, যদি ভিডিঅ'টো চাই যদি কাৰোবাৰ অলপ দুখ লাগিছে মোক ক্ষমা কৰি দিব। কিয়নো বহুত দুখত আছোঁ, বহুত আৱেগত আছোঁ। এইখন অসমত আছোঁ, যিখন অসমত সকলোৱে মিলা প্ৰীতিতে থকা বহুত জনজাতিৰ মানুহ ইয়াতে আছে। সকলোৱেতো মিলা প্ৰীতি থাকিবই পৰা নাই আৰু মানে কাক কি বুলি গালি দিব পৰা যায় সেনেকৈ আছোঁ আমি। এইখন বোলে অসমত বোলে হিন্দু, মুছলিম, বৌদ্ধ, শিখ সকলো বোলে মিলা প্ৰীতিতে থাকে। ক'ত ঘেণ্টা মিলা প্ৰীতিতে থাকে? অলপ চাৰিপিনে অলপ চকু দি চাওক না, কিমান মিলা প্ৰীতিৰ আছে, কোনে কিমান মিলা প্ৰীতিৰ আছে। অলপ উদাৰ ভাৱ, অলপ সহানুভূতি ভাবা নকচোন আপোনালোকে চেঞ্জ হ'লেহে, আমি চেঞ্জ হ'লেহে দেশখন চেঞ্জ হ'ব।
কিন্তু যিবিলাকে যি কৰা কৰি থৈ গৈছে আমি সেইতে আগবঢ়াই লৈ যাব লাগিব দেশখনক। মনোভাৱটো অলপ চেঞ্জ কৰক, তেতিয়াহে দেশখনৰ উন্নতি হ'ব, আপোনাৰ নিজৰ উন্নতি হ'ব, আপোনাৰ নিজৰ মাইণ্ডছেটটো অলপ চেঞ্জ কৰক। ধন্যবাদ। যদি কোনোবাৰ যদি অলপ আঘাত লাগিছে তেন্তে মোক ক্ষমা কৰি দিব। তো ভিডিঅ'টো এইখিনিতেই, আৰু যদি কিবা কিবি ক'ব লগা থাকে মই পিছত আৰু ভিডিঅ' বনাম লাগিলে। তো বন্ধুসকল, সকলো মিলাপ্ৰীতিৰে থাকিব লাগে, কিয়নো মিলাপ্ৰীতিৰে থাকিলেহে আমি কোনোবা বিপদত পৰিলে ইজনে সিজনক আনজনে সহায় কৰিব পাৰে। এনেকৈ যদি এজনৰ মাজত আনজনে আমি নিজৰ মাজতে যদি কণ্ঠ লগাই থাকোঁ তেন্তে কোনে কাক সহায় কৰিব? ঘেণ্টাই সহায় কৰিব। বিপদত পৰিলে কোনে কাক এৰি থৈ যাব তেতিয়াহে গম পোৱা যায়। ধন্যবাদ।